এতিয়া আমি যাব লৈছোঁ এনেকৈ আমাৰ বস্তুবোৰ ৰেডি হৈছে আৰু বেগ চেগ লৈ এখন মোৰ চাইকেল এখনতে বেগ চেগ বান্ধি লৈ এতিয়া যিটো বান্ধি আছে কেম্পটো আৰু ইফালে গোটেই পেকিং পত্ৰ পূৰা বান্ধি আছে যিহেতু ইয়াৰ মানে অলপ সময় লাগে কাৰণ ইয়াৰ বহুত মানে অলপ হেৰি হয় ক্ৰিটিকেল হয় আৰু এজন ৰাণা আৰু আমাক ইয়াত আনিছিলে আৰু তোমাৰ চেনেল আৰু ৰাণাৰ চেনেল এটা আছে চেনেলটোৰ নামটো কৈ দিয়া ৰাণা বৰপেটা ব্লগছ বুলি আছে গাইজ আৰু আপোনালোকে ছাপোৰ্ট কৰিব আৰু ৰাণাই আমাক লৈ আহিছিলে এই বৰপেটা ক্ষেত্ৰত ৰাতি ইয়াতে থাকিবলৈ দিলে ভাল ৰুম এটা চাই দিছে আৰু আমি ইয়াতে টেণ্ট কৰি আমি ইয়াতে থাকিলোঁ আৰু এতিয়া যাব ওলাইছোঁ আমি এতিয়া যাত্ৰা আৰম্ভ কৰিব লাগিব আৰু যিহেতু আমাৰ সময় বহুতেই দেৰি হ'ল প্ৰায় এতিয়া 9:30 বাজিব হ'লি এতিয়া আমাৰ এতিয়া যাব লাগে সেইটো কাৰণে এতিয়া আমাৰ ৰেডি হ'ল এতিয়া আমি যাব লৈছোঁ তেনেহ'লে ভিডিঅ'টো আগলৈকে চাই থাকক ৰাম নাম লৈ পেলাই জয় শ্ৰীৰাম যোৱাৰ আগতে সেৱা এটা কৰিলোঁ সেৱা এটা কৰি এতিয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিব ওলালোঁ যিহেতু আমি যাব লাগিব কোকৰাঝাৰ বহুতেই দূৰ আছে ইয়াৰ পৰা প্ৰায় 100 কিলোমিটাৰ মানে হ'ব আৰু আহি থাকোঁতে লগ পালোঁ খুৰা দুজনমানক ক'ৰ পৰা আহিছে কি কথা ক'ত যাবা সুধিছে আৰু আমি ৰখি লৈ ভালকৈ বুজাই পেলাই ক'লোঁ ক'ত যাম কেনেকৈ যাম কিহত যাম আমি সকলো কথা বুজাই ক'লোঁ আৰু এতিয়া আমি যাবলৈ ওলালোঁ ইয়াৰ পৰা আৰু লগতে আমাৰ ৰাণাই আকৌ আমাক আগবঢ়াব আহিলে প্ৰায় 2 কিলোমিটাৰমান আমাক ৰাণাই আগবঢ়াব আহিল আমি আহি পালোঁ বৰ্তমান বঙাইগাঁও জিলা আৰু ৰঙাপানী বুলি কয় আৰু সেয়াত সিবাৰ আহোঁতে দাদা এজন আছিলে দাদাজনক লগত দেখাইছিলে দাসদা বুলি কয় আৰু দাদাজন আমাৰ লগতে আছিলে আৰু এতিয়া আহি পেলাই দাসদাক মানে লগ কৰিছোঁ আৰু এজন হ'ল দাসদা সিবাৰ আহোঁতেও আমাক খোজকাঢ়ি যেতিয়া আহিছিলোঁ তেতিয়া আমাৰ দাসদাক ক্লাবত থৈছিলে আমাক ক্লাবত বঢ়িয়াকৈ এটা ৰুম দিছে ৰুম দি খোৱা বোৱা দি পেলাই বঢ়িয়াকৈ ৰাতি থাকিবলৈ দিলে দাসদাৰ কাৰণে বহুত বহুত ধন্যবাদ এইবাৰো আহিছোঁ আৰু এবাৰ দাসদাক লগ কৰি গৈছোঁ গাইজ প্ৰায় 60 কিলোমিটাৰ আহি পালোঁ এটা জংঘলৰ ৰাস্তা কিন্তু জংঘলৰ ৰাস্তা হয় কিন্তু বহুত পৰিৱেশটো বহুত ভালেই কিন্তু গাড়ী যাতায়াতটো বহুতেই কম চাব পালে এখন দুখন মাত্ৰ এখন গাড়ী চলি আছে হয়তো বেছিকৈ চলিব পাৰে কিন্তু সেইটো গম নাপাওঁ কিন্তু যেতিয়ালৈকে আহিছোঁ তেতিয়ালৈকে গাড়ী এখন দুখনহে চলি আছে আৰু ইফালে দেখিব গ'লে পূৰা জংঘলত জুই লগাই দিছিলে মানে পূৰা জংঘল আছিলে জংঘলখিনি নাইকিয়া কৰি পেলালে পূৰা এতিয়া শুকান পাতবোৰহে পৰি আছে ইফালে প্ৰায় এতিয়া আমাৰ যাবলৈ আছে বৰ্তমান আৰু 30 কিলোমিটাৰ কিন্তু 30 কিলোমিটাৰ এতিয়া গৈ থাকিলে আন্ধাৰ হ'ব কিন্তু হয়তো ৰাতিও হৈ যাব পাৰে কিন্তু একো নাই ৰাম নাম লৈ গৈ থাকোঁ তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব জয় শ্ৰীৰাম ফাইনেলি পাই গ'লোঁ মা দুৰ্গা মন্দিৰ কোকৰাঝাৰ মা দুৰ্গা মন্দিৰ পালোঁহি ইফালে আকৌ আছে শিৱ বাবা মন্দিৰ আৰু আমিটোৱে হ'ল আমাৰ টেণ্ট কিন্তু আমি ইয়াত খোৱা নহ'ল আমাৰ ৰুম সেইটো আমাক ইয়াতে ৰুম এটা দিলে তো এইটো ৰুমতে আমি থাকিম সেইটো কাৰণে টেণ্টত আমাৰ বস্তুখিনি থৈ দিলোঁ আৰু এতিয়া আমি ইয়াতে শুম আৰু ইয়াতে মোবাইল চাৰ্জিং দিব লাগিব ৱাৰ ফিটিং কৰি আছোঁ ভিতৰত বৰ্ড আছে ভিতৰতে আছে বৰ্ড এখন ইয়াতে চাৰ্জিং আৰু এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ আৰু ইয়াৰ পৰা আমি এতিয়া যাওঁগৈ ইয়াতে দৰ্শন কৰি মানে সেৱা কৰি এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ ইয়াতে আমাৰ ৰুম দিছিলে ওপৰতে আমি ইয়াতে আছিলোঁ আৰু সেয়া মোৰ চাইকেলবোৰ আমি উলিয়াই লৈছোঁ ভিতৰতে আছিলে যিহেতু সেইটো কাৰণে চাইকেলবোৰ উলিয়াই ল'লোঁ এতিয়া যাবলৈ লৈছোঁ প্ৰায় 40 কিলোমিটাৰ আহি লগৰ এজন পাইছোঁ মানে আগত যেতিয়া আমি পেডেল যাত্ৰা কৰি আছিলোঁ তেতিয়া তেওঁলোকে চাইকেল যাত্ৰা কৰি আছিলে তেওঁলোকে গৈছে ৰাম মন্দিৰ হৈ বৃন্দাবন তেনেকৈ সিহঁতে ৰাইড কৰি আহিছে তোমাৰ নামটো মানে ইউটিউবৰ নামটো কি আছিলে শ্ৰীৰাম মোৰ নাম আছিল বিশ্বজিৎ ছিল ইউটিউবত বং ৰাইডাৰ বিশ্বজিৎ বুলি লিখা আছে কিন্তু ইউটিউবত মানে ইমান এক্টিভ নহয় বং ৰাইডাৰ বিশ্বজিৎ এক্টিভ নহয় ইমান মোৰ তেনেকৈ বাৰু নতুনে বাৰু ইমান এক্টিভ নহয় তেতিয়াহ'লে ইনষ্টাত পাবা ইনষ্টাত আছে ইনষ্টা নামটো কৈ দিয়া ইনষ্টাত আছে ছিল বিশ্বজিৎ তো শিল বিশ্বজিৎ আছে ইনষ্টাগ্ৰামত চাৰ্চ কৰি ল'বা আৰু লগতে এতিয়া যাওঁ মানে বহুত ভোক লাগিছে তো বিশ্বজিতে আমাৰ কাৰণে হোটেল এখনত চাই থৈ আহিছে তো সেইখন হোটেলত আমি গৈ পেলাই এতিয়া ভাত খাবলৈ যাওঁ তেনেহ'লে বলক ভাত চাত খাই নেক্সট টাইমত আকৌ লগ পাম আৰু শেষৰ সময়ত যাব ওলাওঁতে বিশ্বজিতে হনুমান মন্দিৰৰ ওচৰত আনি পেলাই এখন গামোচাৰে সন্মান কৰিলে বিশ্বজিতে লগতে আৰু বিশ্বজিতৰ লগৰ সুধি আমাক আগবঢ়াবলৈ আহিলে আৰু প্ৰায় 15 কিলোমিটাৰমান আমাক বিশ্বজিতে আৰু বিশ্বজিতৰ লগৰকেইটাই আগবঢ়াব আহিলে লগতে চিঞৰি আহিছে
বহুতখিনি আমাক আগবঢ়াই দিলে আৰু ইহঁতক এতিয়া দিলোঁ বিদায় আৰু সিহঁতিও যাই গৈ বহুতখিনি আহিলে ধন্যবাদ থাকিলে তোমালোকলৈ বিশ্বজিতৰ লগৰখিনিলৈ বহুত ধন্যবাদ থাকিলে আৰু এতিয়া আহি পালোঁ আমি অসম আৰু ৱেষ্ট বেংগলৰ বৰ্ডাৰ পালোঁহি আৰু এতিয়া আমি এইখন পাৰ হোৱাৰ লগে লগে ৱেষ্ট বেংগল সোমাই যাম তেনেহ'লে এতিয়া ৱেষ্ট বেংগলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ তেনেহ'লে শেষৰ সময়লৈকে চাই থাকিব জয় শ্ৰীৰাম এতিয়া অসম দিলোঁ বাই বাই আৰু এতিয়া মই আছোঁ বৰ্তমান ৱেষ্ট বেংগল আৰু এতিয়া অসমত দিলোঁ বাই বাই কেতিয়া লগ পাওঁ অসম নাজানো তেতিয়াহ'লে এতিয়া অসমত দিলোঁ বাই বাই তেনেহ'লে ময়ো এতিয়া গৈ আৰু এতিয়া ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায় তেনেহ'লে নতুন ভিডিঅ' এটাত লগ পাম আৰু এতিয়া ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায় এতিয়া ৰাম নাম লৈ গৈ থাকোঁ জয় শ্ৰীৰাম